নমস্কাৰ বন্ধু বান্ধৱীসকল, মই জাকাৰি আহমেদ আৰু আপোনালোকে চাই আছে টেকনিকেল এছামিজ। গতিকে আজিৰ ভিডিঅ'টো খুবেই ইম্পৰ্টেণ্ট হ'বলৈ গৈ আছে, কিয়নো আজি আলোচনা কৰিম যে কোভিড-19 ভেকচিনৰ চাৰ্টিফিকেটখন কেনেকৈ ডাউনলোড কৰিব সেইটোৰ বিষয়ে আজি আলোচনা কৰিম। আপোনাৰ এই চাৰ্টিফিকেটখন ডাউনলোড কৰিবলৈ কোনো কম্পিউটাৰ ঘৰত যাব নালাগে, বজাৰত যাব নালাগে। আপুনি নিজৰ ঘৰতে বহি নিজৰ মোবাইলতে ডাউনলোড কৰিব পাৰিব, একদম ফ্ৰী, কোনো পইচা নালাগে। গতিকে আহক আমি ভিডিঅ'টো ষ্টাৰ্ট কৰোঁ। সো বন্ধুসকল, আপোনালোকে পোনপ্ৰথমে কি কৰিব, আপোনাৰ মোবাইলৰ যিটো ক্ৰম ব্ৰাউজাৰ আছে সেই ক্ৰম ব্ৰাউজাৰটো অ'পেন কৰিব। সো ক্ৰম ব্ৰাউজাৰটো অ'পেন কৰাৰ পিছত আপোনালোকে কি কৰিব, সাৰ্চ বাৰত আপোনালোকে সাৰ্চ কৰিব COWIN.gov.in এইটো লিখি আপোনালোকে সাৰ্চ কৰি দিব। সো সাৰ্চ কৰি দিয়াৰ পিছত আপোনালোকে কি কৰিব, আপোনালোকৰ সন্মুখত ৱেবছাইটটো খোল খাব। সো খোল খোৱাৰ পিছত অলপ স্ক্ৰল ডাউন কৰিব। স্ক্ৰল ডাউন কৰাৰ পিছত সম্পূৰ্ণভাৱে এইটো আপোনালোকে কি কৰিব দিব, খোল খাবলৈ দিব। তাৰপিছত অলপ তলফালে স্ক্ৰল ডাউন কৰি অলপ তলফালে আহিব। সো তলফালে অহাৰ পিছত আপোনালোকে ইয়াত দেখা পাইছে যে গেট ইয়'ৰ চাৰ্টিফিকেট কাৰেক্টেড। সো আপোনালোকে ইয়াত ক্লিক কৰি দিব। সো ইয়াত ক্লিক কৰি দিয়াৰ পিছত অলপ সময় ৱেইট কৰিব। সো ৱেইট কৰাৰ পিছত আপোনালোকে কি কৰিব, ইণ্টাৰ ইউৰ মোবাইল নাম্বাৰ। সো ইয়াত আপোনাৰ মোবাইল নাম্বাৰটো ইণ্টাৰ কৰিব লাগিব। আপুনি ভেকচিন লোৱাৰ সময়ত যিটো মোবাইল নাম্বাৰ দিছিল সেই মোবাইল নাম্বাৰটো ইয়াত দিব লাগিব, আৰু বেলেগ মোবাইল নাম্বাৰটো দিলে ইয়াত কাম নহ'ব। গতিকে আপুনি যিটো ভেকচিন লোৱাৰ সময়ত যিটো নাম্বাৰ দিছিল ফোন নাম্বাৰ, সেই ফোন নাম্বাৰটো ইয়াত ইণ্টাৰ কৰিব। চ' মই মোৰ ফোন নাম্বাৰটো ইণ্টাৰ কৰোঁ। চ' ইণ্টাৰ কৰি দিয়াৰ পিছত আপোনালোকে কি কৰিব, গেট OTP। চ' ইয়াত ক্লিক কৰি দিব আপোনালোকে। চ' ক্লিক কৰি দিয়াৰ পিছত অলপ সময় ৱেইট কৰিব। আপোনাৰ এটা OTP আহিব আপোনাৰ মোবাইলত, সেই OTPটো ইয়াত এণ্টাৰ কৰিব লাগিব। তাৰপিছতহে আপুনি চাৰ্টিফিকেটখন ডাউনলোড কৰিব পাৰিব। চ' ফাইনেলি মোৰ OTPখন মই ফিল কৰি দিলোঁ। চ' OTPখন ফিল কৰি দিয়াৰ পিছত আপোনালোকে কি কৰিব, ভেৰিফাই এণ্ড প্ৰচেছ ইয়াতে আপোনালোকে ক্লিক কৰি দিব। চ' ক্লিক কৰি দিয়াৰ পিছত আপোনালোকে অলপ সময় ৱেইট কৰিব। চ' আপোনালোকে ইয়াত দেখা পাইছে যে মোৰ নাম জাকাৰি আহমেদ। চ' মই ফাৰ্ষ্ট ড'জ মোৰ কমপ্লিট হৈ গৈছে, আৰু মোৰ ছেকেণ্ড ড'জ 34 দিন পিছত ল'ব লাগিব। গতিকে আপোনালোকে হয়তো ইয়াত দেখা পাইছে আপোনাৰ যিটো চাৰ্টিফিকেট থাকিব ঠিক এনেকুৱাই থাকিব। চ' আপোনালোকে ইয়াত ডাউনলোড কৰিব কেনেকৈ। চ' ডাউনলোড কৰিবৰ কাৰণে আপোনালোকে কি কৰিব, চাৰ্টিফিকেট আপোনালোকে ইয়াত দেখা পাইছে। চ' ইয়াত আপোনালোকে ক্লিক কৰি দিব। চ' ইয়াত ক্লিক কৰি দিয়াৰ পিছত অলপ সময় ৱেইট কৰিব। এইটো লোডিং হৈ আছে আৰু আপোনালোকৰ সন্মুখত ডাউনলোডৰ অপশ্যনটো আহি যাব। চ' বন্ধুসকল, আপোনালোকে দেখা পাইছে যে ডাউনলোডৰ অপশ্যনটো আহি গৈছে। ডু ইউ ৱান্ট টু ডাউনলোড চাৰ্টিফিকেট PDF এগেইন। চ' মই আগতেও ডাউনলোড কৰিছিলোঁ, মই এতিয়াও ডাউনলোড কৰোঁ। গতিকে ডাউনলোডত আপোনালোকে কি কৰি দিব, ক্লিক কৰি দিব। চ' ক্লিক কৰি দিয়াৰ পিছত আপোনাৰ মোবাইলত এইটো ডাউনলোড হৈ গৈছে। চ' আপোনালোকে ডাউনলোড চাৰ্টিফিকেটখন যে ডাউনলোড হ'ল, সেই চাৰ্টিফিকেটখন আপোনালোকে কেনেকৈ চাব, এতিয়া আপোনালোকে কি কৰিব, ইয়াত 3 লাইন আপোনালোকে দেখা পাইছে, 3 ডট। চ' 3 ডটত আপোনালোকে ক্লিক কৰি দিব। চ' ক্লিক কৰি দিয়াৰ পিছত আপোনালোকে কি কৰিব, ডাউনলোড ইয়াত আপোনালোকে ক্লিক কৰি দিব। চ' ইয়াত ক্লিক কৰি দিয়াৰ পিছত চাওক, এইটো আপোনাৰ চাৰ্টিফিকেটখন ডাউনলোড হৈ গৈছে। চ' আপোনালোকে ইয়াত ক্লিক কৰি আপোনালোকে অ'পেন কৰি চাব পাৰিব। চ' আপোনালোকে চাৰ্টিফিকেটখন এনেকুৱা দেখাত এনেকুৱা হ'ব। গতিকে আপোনালোকে চাৰ্টিফিকেটখন ডাউনলোড কৰিব।